খুলুমবাই নমস্কাৰ সবে ভালে আছে নে ভালে আছে মোজাঙিনো দङ না সকললৈ আহি থকা নতুন বছৰৰ শুভেচ্ছা জনাইছো গোদান বছৰ ফৈগাছিনো দङ আমাৰ বৰদিন আহি আছে খ্ৰীষ্টমাছ নতুন বছৰ আৰু বৰদিনৰ মই আপোনালোক সকললৈ শুভেচ্ছা জনাইছো আজি আমাৰ পিছত আমি ভেৰগাঁৱত যি এটি সভা আয়োজন কৰিছো ইয়াত উপস্থিত শ্ৰদ্ধাৰ অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া মোৰ সতীৰ্থ ইএম সকল এমচিএলএ সকল আমাৰ বিটিআৰ অঞ্চলৰ পৰা অসম বিধানসভাত নেতৃত্ব লোৱা আমাৰ অঞ্চলৰ শ্ৰদ্ধাৰ বিধায়কসকল আমাৰ কাউন্সিলৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু সেক্ৰেটাৰী সকল আজিৰ আমন্ত্ৰিত অতিথিসকল ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰাইজ সাংবাদিক বন্ধুসকল লগতে আজি আমাৰ বিভিন্ন যি এক্সেলেন্ট কাম কৰিছে যোৱা সময়ৰ স্পৰ্টছত বিভিন্ন বিষয়ত এই সকলক আজি ফেলিচিটেশ্যন দিয়া হৈছে সম্বৰ্ধনা এই সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ আমন্ত্ৰিত আমাৰ অতিথিসকল আমাৰ ডেভেলপমেণ্ট পাৰ্টনাৰ্ছ সকল মই সকললৈ আজিৰ এই সভাৰ জৰিয়তে মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো দিনैनि हाबाफारियाव नुजाफैनो हानाय गासैबो आलासि आरो रायजो राजा नोंथांमोननो आङो गोसो गोरबोनिफ्राय खुलुमनाय आरो सिबिनायखौ बावहरबाय আমি সকলোৱে জানো বড়োলেণ্ড যি কাউন্সিল এইটো এটা সংগ্ৰামৰ দ্বাৰা গঠন হোৱা এটা কাউন্সিল এই কাউন্সিলখন 2003 চনত বিটিএডি নামেৰে গঠন কৰা হৈছিল কিন্তু ইয়াৰ আগত 1993 চনত বিএসসি বুলি এখন কাউন্সিল গঠন কৰা হৈছিল বিএসসিৰ পিছত বিটিসি আৰু বিটিসিৰ পিছত 2020 চনত বিটিআৰ গঠন হৈছিল এই দীঘলীয়া এটা সংগ্ৰাম দীঘলীয়া এটা ত্যাগ দীঘলীয়া এটা মানুহৰ অপেক্ষাৰ পিছত আমাৰ এই তিনিটা চুক্তিৰ পিছত বড়োলেণ্ড অঞ্চলৰ ৰাইজে এটা ৰাজনৈতিক অধিকাৰ পাবলৈ সক্ষম হৈছিল ভাৰতৰ সংবিধানে ভাৰতৰ চাৰিসীমাৰ প্ৰত্যেকটো অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠী ৰাইজক সাংবিধানিক অধিকাৰ প্ৰদান কৰিছে আমিও সেই সাংবিধানিক অধিকাৰ পাইছো অসমৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীকে অসম চৰকাৰে উন্নয়ন আৰু বিভিন্ন কাম কাজেৰে এই অঞ্চলটো আৰু ইয়াত বসবাস কৰি থকা জাতি জনগোষ্ঠীক উন্নয়নৰ কাম কৰি আছে কিন্তু ইয়াৰ পিছতো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীয়ে বঞ্চিত লাঞ্ছিত অনুভৱ কৰে ঠিক তেনেধৰণৰ বিটিআৰ অঞ্চলত বসবাস কৰা বড়োৰ লগতে বিভিন্ন জনগোষ্ঠীয়ে ভাৰত চৰকাৰৰ আঁচনি অসম চৰকাৰৰ আঁচনিবিলাক সময়মতে আহি নাপায় বুলি এটা দীঘলীয়া সংগ্ৰাম কৰিছিল এই সংগ্ৰামটো আগ ধৰিছিল বড়োসকলে কিন্তু বিভিন্ন জাতি জনগোষ্ঠীয়ে এই সংগ্ৰামটো সমৰ্থন জনাইছিল আমি জানো এই 30-40 বছৰৰ সংগ্ৰামত আমাৰ বহু মূল্যৱান মানৱ সম্পদ হেৰাই গল আমাৰ দাদা ভাইসকল শহীদ হৈ গল আমাৰ বাইদেউ ভনীসকল শহীদ হৈ গল এই শহীদৰ বিনিময়ত এই তেজৰ বিনিময়ত এই দীঘলীয়া এটা ত্যাগৰ বিনিময়ত আজি আমাৰ কাউন্সিলটো আমি পাবলৈ সক্ষম হৈছো এই কাউন্সিলত যোৱা সময়ছোৱাত বিভিন্ন দলৰ মানুহে এই কাউন্সিলখন চলাই গল আগতে বিএসসি চলালে আমাৰ কিছুমান নেতৃত্বয়ে ইয়াৰ পিছত বিটিসিত 17 বছৰ এটা বিশেষ ৰাজনীতি দলে নেতৃত্ব দিলে এই সময়ত মানুহৰ আশা আকাংক্ষা মানুহৰ সমস্যা মানুহৰ
আগৰ পৰাই যেটো চিন্তা কৰি আছিলে যে বড়োলেণ্ড অঞ্চলৰ ৰাইজেও ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ নিচিনা অসমৰ বিভিন্ন জিলাৰ নিচিনা সমানে সমানে উন্নয়ন হ'ব বিচাৰে আগবাঢ়ি যাব বিচাৰে এই কথাখিনি নিজৰ মুখতে নিজৰ বুকুতে ৰাখিব লগা হৈছিল ইয়াৰ পিছত যেতিয়া 2020 চনত আমাৰ চুক্তি হ'ল এই চুক্তি হোৱাৰ পিছত শান্তি চুক্তি হোৱাৰ পিছত যি এটা নিৰ্বাচন হ'ল এই নিৰ্বাচনৰ সময়ত দীঘলীয়া সময়ৰ যি মানুহৰ আশা আকাংক্ষা এটো পূৰণ কৰাৰ কাৰণে সকলোৰে নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি ঘূৰাই আনাৰ কাৰণে বিভিন্ন কথা লৈ পেলাই এটা পৰিৱৰ্তনৰ চিন্তাৰে বিটিআৰ অঞ্চলৰ ৰাইজে ভোট দান কৰিলে আজি আমি এই মঞ্চৰ পৰা আমাৰ চৰকাৰৰ চতুৰ্থ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকে সাথ সবকে বিকাশ যি এটা মন্ত্ৰ তেখেতে লৈ পেলাই ভাৰতবৰ্ষখন নেতৃত্ব দিছে এই সবকে সাথ সবকে বিকাশৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি প্ৰদান কৰিবলৈ তেখেতে সক্ষম হৈছে ভাৰতৰ আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ এটা দূৰদৰ্শী আৰু বলিষ্ঠ পদক্ষেপত তেখেতৰ উপস্থিতিত বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিল আজি অমিত শাহ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব আজিৰ অসমৰ মুখ্যমন্ত্ৰী তাহানিৰ অসমৰ কেবিনেট মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনে নিশা কষ্ট কৰি বিভিন্ন প্ৰচেষ্টাৰে তেখেতৰ দীঘলীয়া ৰাজনীতি উপলব্ধি আৰু অসমৰ জনগাঁথনি আৰু সমাজৰ ওপৰত তেখেতৰ যি ভাল এটা আণ্ডাৰষ্টেণ্ডিং আছে এই কাৰণে বড় সমস্যা সমাধান কৰাত তেখেতে বহুত আগভাগ ললে মই তেখেতক আজি এই হাজাৰ হাজাৰ সংখ্যক আমাৰ জনগণৰ লগত আমাৰ বিটিআৰ চৰকাৰৰ আৰু আমাৰ সকলো সতীৰ্থৰ লগত একেলগে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো আজি অসমখন ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ভাৰতখন এখন বিকশিত দেশ হিচাপে গঢ়িবলৈ বিচাৰিছে শ্ৰদ্ধা ৰাইজ ইয়াৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব এই কাৰণে ইউপিপিএল বিজেপি চৰকাৰ গঠন কৰাৰ লগে লগে 2020 চনৰ পৰিৱেশ এই সময়ত এটা অনিশ্চয়তা আছিল আজি 4 বছৰৰ এটা নিশ্চয়তা আহিছে বড়োলেণ্ডত এই সময়ৰ অশান্তি হিংসা আজি শান্তিলৈ ৰূপান্তৰ হৈছে এই সময়ত মানুহৰ মাজত একতা নাছিল বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সঘনে হোৱা সংঘাতৰ পিছত আমাৰ দাদা ভাইৰ মাজত মিলা প্ৰীতি নাইকিয়া হৈছিল আৰু আজি আমি পুনৰ ইন্টিগ্ৰিটি ঐক্যতা আমি গঠন কৰিবলৈ পাৰিছো এই সময়ত আমি কোনো অৰ্গেনাইজ নাছিল কোনে কি চিন্তা কৰিছে কোনে কি কাম কৰিছে কোনে কি সংগ্ৰাম কৰিছে বহুত নিজৰ নিজৰ কামবিলাক নিজৰ নিজৰ মনেৰে কৰিছিল কিন্তু আজি আমি এটা সংগঠিত বিটিআৰ পাবলৈ সক্ষম হৈছে এই অৰ্গেনাইজ বিটিআৰ আজি আমাৰ হাতত আছে এই সময়ত মানুহে আশা আকাংক্ষা সব এৰি দিছিলে কাৰণ বিটিআৰত এই সময়ৰ বিটিচিত বা বিটিএডিত সদায় হত্যা হিংসা বিভিন্ন পৰিৱেশ আছিল এই কাৰণে মানুহে আশা কৰাটো বাদ দিছিলে আৰু ভাবিছিলে বিটিআৰ বিটিচি অঞ্চলত কেতিয়াও শান্তি ঘূৰি নাহিব কিন্তু আজি বাস্তৱত কি দেখিবলৈ পালে এই সময়ত নিৰাশাৰ পৰা আজি সবে আশা মনলৈ আহিছে পুনৰ মানুহৰ আশা আকাংক্ষা সজীৱিত হৈছে সকলো মানুহে আজি সপোন দেখিবলৈ আৰম্ভ কৰিছে এইটো হল বিটিআৰৰ পৰিৱৰ্তন এই সময়ত নিৰাপত্তাহীনতা আজি 100% নিৰাপত্তা সবে পাবলৈ সক্ষম হৈছে এইটোৱে হল ট্ৰান্সফৰমেশন এইটোৱে হল পৰিৱৰ্তন আৰু আজিৰ পৰা 4 বছৰ আগত আমাক পৰিৱৰ্তন লাগে বুলি আমি চৰকাৰ গঠন কৰিছিলো আৰু বিটিআৰ অঞ্চলত জন্ম পোৱা বিটিআৰ অঞ্চলত ডাঙৰ দীঘল হোৱা বিটিআৰ অঞ্চলৰ স্কুল কলেজত পঢ়া আমাৰ যি বিটিআৰত আজি আমাৰ ইএম এমচিএলএ এমএলএ এমপি মন্ত্ৰী যি আছে এই টিম লগ লাগি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি গাইডেন্সত আজি বিটিআৰ অঞ্চলত সম্পূৰ্ণ পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছো আজি এইটো ৰাইজে দেখিবলৈ পাইছে এই সময়ত কোনো ভাবা নাছিল ৰাতি 12টা বজাত সাইকেল লৈ বড়োলেণ্ডত আকৌ পুনৰ ঘূৰিব পাৰিম এই সময়ত কোনো ভাবা নাছিল ৰাতি 12টা বজাত মটৰ সাইকেল লৈ অকলে ঘূৰিব পাৰিম নিজৰ মনৰ কথাবিলাক মুক্ত মনেৰে ক'বলৈ পাৰিম কাৰণ এই সময়ত কোনোবা যদি চৰকাৰৰ বিৰোধী কথা কয় সেই মানুহবিলাকক শাস্তি দিয়া হৈছিল
কোনোবা যদি এই সময়ত চৰকাৰৰ বিৰোধী কথা কয় সেই মানুহবিলাকক কোনোবাই টাৰ্গেট কৰি লৈছিলে কিন্তু আজি বিটিআৰ অঞ্চলত সকলো বাক স্বাধীনতা পাবলৈ সক্ষম হৈছে যাৰ কাৰণে আমি কৈছো যে গণতন্ত্ৰটো এতিয়াহে শক্তিশালী হৈছে এই সময়ত গণতন্ত্ৰ বুলি একো নাছিলে সম্পূৰ্ণভাৱে গণতন্ত্ৰটো ডিঙিত চেপি হত্যা কৰিবলৈ কিছুমানে চেষ্টা কৰিছিলে আৰু আজি ফেচবুকতে হওক কোনবা ইউটিউবতে হওক সোশ্যাল মিডিয়াতে হওক আজিৰ চৰকাৰৰ মানুহবিলাকক ভাল বেয়া সকলো কথা মুকলিকে ক'ব পাৰে আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল গঠন হৈছিলে বিজেপিৰ চিন্তা একে আছিলে বিটিআৰ অঞ্চলৰ মাজত মানুহৰ মাজত সমন্বয় আনিব লাগে শান্তি আনিব লাগে ইউপিপিএলৰ চিন্তা একমাত্ৰ আছিলে যে গণতন্ত্ৰ বাতাবৰণ সৃষ্টি কৰিব লাগে নিৰাপত্তা প্ৰদান কৰিব লাগে সকলো সাংবিধানিক অধিকাৰ পাব লাগে সম মৰ্যাদা সম উন্নয়ন হ'ব লাগে এই কথা চিন্তা কৰি আজি 4টা বছৰত মাত্ৰ 4টা বছৰত 30-40টা বছৰৰ যি এটা অনিশ্চয়তা অৰাজকতা অশান্তি এই পৰিৱেশটো আজি সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধা ৰাইজ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি এটা আশা বড়োলেণ্ডৰ ৰাইজৰ প্ৰতি যি মৰম আপোনালোকে সগনে দেখিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী যেতিয়াই বড়োলেণ্ডত আহিছে আমাৰ অঞ্চলৰ ৰাইজৰ কথা তেখেতে কৈছে কিন্তু অকল বড়োলেণ্ডত আহিয়ে নহয় গৃহমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডত আহি আমাৰ ৰাইজৰ কথা বিভিন্ন সমস্যাবিলাক তেখেতে কৈছে কিন্তু সেই আজি এমাহ আগত দিল্লীতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম বড়ো মহোৎসৱত আহি বড়োলেণ্ড অঞ্চলৰ ৰাইজক প্ৰশংসা কৰাৰ লগতে বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ লগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় আছে এইটো অপেনলি তেখেতে আজি হাজাৰ হাজাৰ মানুহৰ আগত কৈ গৈছে বড়োলেণ্ডবাসীৰ কাৰণে ইয়াতকে আৰু ডাঙৰ এচিভমেণ্ট একো হ'ব নোৱাৰে শ্ৰদ্ধা ৰাইজ আজি আমি বিচাৰিছো শান্তি আহাৰ লগে লগে আমাৰ আজি যি মাতৃসকলৰ যি বুকুত এটা ভয় আছিল মোৰ ল'ৰা ছোৱালী মোৰ ঘৰৰ মানুহ শান্তিত থাকিবনে নাই সেই সময়ত চকুৰ পানী ওলাব লগা হৈছিল আজি কোনো চকুৰ পানী ওলাব লগা হোৱা নাই আজি সকলো সিকিউৰিটিত আছে সেই কাৰণে আজি আমাৰ যিটো প্ৰথম মূল মন্ত্ৰ আছিলে পিসফুল গ্ৰীণ আৰু স্মাৰ্ট বড়োলেণ্ড নিৰ্মাণ কৰাৰ কাৰণে এইটোৱে আমাৰ প্ৰথম আৰম্ভণি আছিলে আজি বড়োলেণ্ডত সম্পূৰ্ণ পিসফুল হৈ গ'ল প্ৰথম উদ্দেশ্যত আমি সফল হৈ গৈছো ইয়াৰ পিছত আমি গ্ৰীণ বুলি কৈছিলো সেউজীয়া বড়োলেণ্ড অঞ্চলৰ গছ গছনি জংগল কাটি শেষ কৰি দিয়া হ'ল এটা সময়ত আজি লাহে লাহেকে বড়োলেণ্ড অঞ্চল সম্পূৰ্ণভাৱে সেউজীয়া কৰাত আমি সফল হৈছো দুটাকৈ আমাৰ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হ'ল এই 4টা বছৰত ৰায়মানা আৰু মানাস ইয়াত প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ভূমি যি অঞ্চলত আগতে ফৰেষ্ট আছিলে জংগল আছিলে মূল্যবান গছ গছনি আছিলে জীৱ জন্তু আছিলে এইখিনি পুনৰ ৰেষ্টৰ কৰিব পাৰিছো এই 4টা বছৰত এটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেন্ট শিক্ষা সমাজ উন্নয়নৰ কাৰণে মেইন ফাউণ্ডেশ্যন হ'ল শিক্ষা এই সময়ত স্কুলৰ অৱস্থা ভাল নাছিল শিক্ষকসকলে স্কুলত যোৱা নাছিলে জৰাজীৰ্ণ অৱস্থা ৰিজাল্ট বিলাক বেয়া হয় আমাৰ অঞ্চলৰ পৰা কোনো কম্পিটিটিভ এক্সামত পাছ নকৰে কিন্তু সেই 4টা বছৰত বড়োলেণ্ডৰ শিক্ষাৰ ফাউণ্ডেশ্যনটো যি বুনিয়াদীটো এটো বহুত টনকিয়াল কৰা হ'ল আজি বড়োলেণ্ডৰ ৰিজাল্ট অসমৰ বিভিন্ন জিলাবিলাকত উন্নত জিলাবিলাকক শিক্ষিত জিলাবিলাকত আজি ইয়াতকে ওপৰত বড়োলেণ্ডৰ ৰিজাল্ট হৈছে এটো হ'ল আমাৰ শিক্ষাৰ বুনিয়াদী শিক্ষাৰ আৰম্ভণি আজি 1200তকৈ অধিক বিভিন্ন এলপি স্কুল হাই স্কুল এমই স্কুল বিলাক নিৰ্মাণ কৰা হ'ল ৰিনোভেশন কৰা হ'ল আৰু আমি টাৰ্গেট লৈছো 2024ৰ পিছত এখনো বৰষুণ পৰা স্কুল থাকিব নালাগে আমাৰ ল'ৰা ছোৱালী বাৰিষা সময়ত বৰষুণত ভিজি প্লাই স্কুলত ক্লাছ কৰিব নালাগে এটো আমাৰ টাৰ্গেট আছিল গতিকে এই বছৰত 400 স্কুল ৰিপেয়াৰিং ৰিনোভেশন নিৰ্মাণ কৰাৰ পিছত এই বছৰত পুনৰ 400 স্কুল আমি নিৰ্মাণ কৰিবলৈ লৈ আছো ৰিপেয়াৰিং কৰিবলৈ লৈ আছো আপোনালোকে দেখিবলৈ পাইছে ভূমিৰ সমস্যা স্বাধীনতাৰ এই 78 বছৰত সবচেয়ে জ্বলন্ত সমস্যা আছিল ভূমিৰ সমস্যা সব অভিলেখ আগৰ যিমানখিনি ৰেকৰ্ড আছিল এই ৰেকৰ্ডটো ব্ৰেক কৰি বিটিআৰৰ বৰ্তমানৰ ইউপিপিএল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ মাত্ৰ 3টা বছৰ কোভিডৰ কাৰণে এটা বছৰ কাম কৰিব পৰা নাই মাত্ৰ 3টা বছৰত আমি প্ৰায়
৯২,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। এইটো স্বাধীনতাত কেতিয়াও হোৱা নাই, কোনোদিনে হোৱা নাই। আজিৰ সময়ত ভূমিক লৈ পেলাই চবে চিন্তিত আছিলে। অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বসুন্ধৰা আনি পেলাই যেনেকে এটা ৰিভলিউচনাৰী চেঞ্জ আনিছে, আমিও বিটিআৰ অঞ্চলত আজি এটা ডাঙৰ চেঞ্জ আনিলো। সেইটো হ'ল ভূমিৰ সমস্যা সমাধান কৰা। আমি কৈছিলো স্মাৰ্ট বিটিআৰ নিৰ্মাণ কৰিব লাগে। আজি ভূমিৰ সমস্যা অনলাইন যোগেদি কৰিব পাৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চলত 10টা কাউন্সিলৰ ভিতৰত আমিয়ে প্ৰথম কাউন্সিল য'ত 100% ভূমি আজি ডিজিটাইজেশ্যন কৰা হ'ল। আমিয়ে একমাত্ৰ কাউন্সিল য'ত আজি 2 লাখতকৈ অধিক মানুহক আমি অনলাইন যোগেদি আৰু অফলাইন যোগেদি ভূমিৰ পাট্টা দিব পাৰিছো। আমি একমাত্ৰ কাউন্সিল য'ত আজি অফিচ আৰম্ভ হৈছে, কোনো এটা কাউন্সিলত অফিচ আৰম্ভ হোৱা নাই। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ যে আমাৰ চৰকাৰখন বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণৰ কাৰণে 100% আমি ডেডিকেটেড কৰিছো। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল ৰাইজৰ কাৰণে চিন্তা কৰিছো। তো সেইকাৰণে আজি আপোনালোকে দেখিবলৈ পাইছে যে সৰু সৰু কিছুমান আঁচনি আনিছো দুখীয়া গৰীব ৰাইজৰ কাৰণে, মহিলাসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন আঁচনিবিলাক আজি আমি আনিছো। যেতিয়া বড়োলেণ্ডখন শান্তি, সেউজীয়া আৰু স্মাৰ্ট বড়োলেণ্ড হ'ল, এতিয়া আমি আৰম্ভ কৰিছো। এই শান্তিটো ৰাখিব লাগিব, ইয়াৰ লগতে হাৰমনি আমাৰ মাজত চবৰ মাজত মিলা প্ৰীতি ৰাখিব লাগিব, আৰু ইয়াৰ লগতে ইণ্টিগ্ৰিটিটো ৰাখিব লাগিব। এই ইণ্টিগ্ৰিটিটো ৰখাৰ কাৰণে আমি কি কৰিছো, ভাৰতবৰ্ষত কোনো এখন ৰাজ্যত নোহোৱা কাম আমি কৰিছো। সেইটো হ'ল বড়োলেণ্ডত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰ অহা 25-30 বছৰত কি কৰিব, ইয়াৰ কাৰণে এখন ভিজন ডকুমেণ্ট আমি প্ৰিপেয়াৰ কৰি আছো। আৰু অহা 30 তাৰিখত বড়োলেণ্ডৰ সকলো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি গুৱাহাটীত এইটো ৰিলিজ কৰা হ'ব। ইয়াৰ পিছত আমাৰ জাতি জনগোষ্ঠীয়ে শিক্ষাৰ দিশত, সামাজিক দিশত, ভাষা সংস্কৃতিৰ দিশত, অৰ্থনীতিৰ দিশত কি কাম কৰিব, আৰু যিসকলৰ সাংবিধানিক অধিকাৰে সংগ্ৰাম কৰিছে এই সকলৰ কাৰণেও আমি কিছুমান তেখেতসকলক এটা ভিজন আৰু মিছন দিবলৈ সক্ষম হৈছো। আমি বিচাৰিছো যে বড়োলেণ্ড অঞ্চলত বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমি দেখিবলৈ পালো 10টা কাউন্সিলত বিভিন্ন সমস্যা আছে। এই 10টা কাউন্সিলৰ লগত আলোচনা কৰি সংবিধানৰ যি 125 আমাৰ যিটো সংবিধান সংশোধন হ'ব লাগে, ইয়াৰ কাৰণে আমি কাম কৰি আছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 125th এমেণ্ডমেণ্টৰ কাৰণে তেখেতে ৰিকমেণ্ডেশ্যন দিছে। এই হিচাপে আমি আশা কৰিছো যে সংবিধানৰ 125th এমেণ্ডমেণ্টটো হোৱাৰ লগে লগে আমাৰ কাউন্সিলখন আৰু শক্তিশালী হ'ব। আজিৰ সময়ত খেল জগতখনত আমি আগবাঢ়ি গৈছো, কাৰণ মানৱ সমাজ আগবাঢ়িব লাগিলে, আমাৰ নৱ প্ৰজন্মৰ আমি আগবাঢ়িব লাগিলে খেলটো গুৰুত্ব দিব লাগিব। বড়োলেণ্ডৰ দুৰণ কাপ হৈছে, ISPL হৈছে, খো হৈছে, বিভিন্ন খেল ধেমালি আগত যিটো হোৱা নাছিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত হৈছে। ভাষা সংস্কৃতি আগুৱাই লৈ যোৱাৰ কাৰণে বড়োলেণ্ডত লিড ফেষ্টিভেল হৈছে, যি কোকৰাঝাৰত আগতে আগৰ চৰকাৰৰ দিনত জুৱা, মদ, ভাং, মাৰামাৰি হৈছিলে। এই কোকৰাঝাৰত এতিয়া ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ ফেষ্টিভেল হৈছে। এই কোকৰাঝাৰত ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈছে। আজি ইটালীৰ পৰা, লেটিন আমেৰিকাৰ পৰা, শ্ৰীলংকাৰ পৰা, বিভিন্ন দেশৰ পৰা আহি পেলাই আমাৰ ইয়াতে নাটক কৰিছে মানুহে। এইটো হ'ল এটা শান্তিৰ বাতাবৰণ। যি বড়োলেণ্ডত দশকৰ পৰা দশক ধৰি আৰ্মিয়ে ল এণ্ড অৰ্ডাৰ আইন শৃংখলাৰ কাৰণে আহিছিলে, সেই আৰ্মি আহি আজি আমাৰ ইয়াত খেলা পাতিছে। এই আৰ্মি আহি আজি নেশ্যনেল লেভেলৰ আজি মাৰাথান দৌৰ আমাৰ কোকৰাঝাৰত NCC দ্বাৰা আয়োজন কৰিছে। এই কামবিলাক আমাৰ চৰকাৰখনে আমি তেখেতক আদৰণি জনাব পাৰিছো। আজি আমাৰ 35টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে। এই ফ্লেগশ্বিপ প্ৰগ্ৰামৰ লগতে অলপ আগতে আপোনালোকে দেখিছে ভাৰতত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ যিবিলাক চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন NGOs সেই সকলক বড়োলেণ্ডত আনি আমি হেল্থ ছেক্টৰত, এডুকেশ্যন ছেক্টৰত, আমাৰ লাইভলিহুডত বিভিন্ন ফিল্ডত আমি কাম কৰিব দিছো, যাহাতে 30-40টা বছৰ আমি পিছত আছিলো, কম সময়ৰ ভিতৰত আমি সকলোৰে লগত মিলি যাব পাৰো। গতিকে শ্ৰদ্ধা ৰাইজ, মই বহুতখিনি কথা ইয়াতে লিপিবদ্ধ কৰিছো, কিন্তু চবকে কৰিব বিচৰা নাই। আমি এটা ইনক্লুচিভ গ্ৰোথ বিচাৰিছো। আমাৰ ডেভেলপমেণ্টটো সকলো দিশতে হৈ এইটো বিচাৰিছো। ৰাস্তা পদূলিৰ পৰা আজি যিমানখিনি সমস্যা আছে, এই সমস্যা, দলং, আমাৰ অঞ্চলত বহুত দলং বনাব লগা আছে,
বহুত ৰাস্তা নিৰ্মাণ কৰিব লগা আছে এই গোটেই কথাবিলাক আজিৰ চৰকাৰখনে ডাটাবেছ কৰিছে আমাৰ কিমান খেতিয়ক আছে ইয়াৰ ডাটাবেছ আমি কৰি আছো যাহাতে এটাও বিষয় পিছ পৰি নাথাকে গতিকে আজি বড়োলেণ্ডখন কাউন্সিল হলেও এটো কাউন্সিলৰ নিচিনা নহয় এখন ৰাজ্যৰ নিচিনা বা এখন পূৰ্ণাংগ এটা সংবিধানিক এটা অটোনমিৰ নিচিনা আমি বড়োলেণ্ডটো ডিজাইন কৰিছো আৰু সেই কাৰণে আজি বিভিন্ন দেশ বিদেশৰ মানুহবিলাক আহি বড়োলেণ্ড চৰকাৰখন কেনেকে চলি আছে কেনেকে কাম কৰি আছে এই কথাবিলাক চাবলৈ ধৰিছে আগৰ চৰকাৰখনৰ সময়ত প্ৰায় 3000 কোটি টকা ধাৰ কৰি থৈ গৈছিল তেখেতসকলে কিন্তু 4 বছৰ হৈ গল আমাৰ 4 বছৰৰ বাজেট আমি সম্পূৰ্ণ কৰিলো আজিলৈকে আমি বড়োলেণ্ড অঞ্চলত বৰ্তমানৰ চৰকাৰখনে আঠানা পইচাও ধাৰ কৰা নাই আহি থকা ৰাইজে যাহাতে কোনো বোজা ল'ব লগা নহয় বৰঞ্চ আমি বিভিন্ন CSR ফাণ্ডৰ যোগে বিভিন্ন ইণ্ডাষ্ট্ৰীৰ পৰা বিভিন্ন NGOৰ পৰা বহুত কোটি টকা পাবলৈ সক্ষম হৈছে হেলথ সেক্টৰত আমাৰ চিন্তা কৰিব লগা আছে কিন্তু আজি আপোনালোকক ক'বলৈ পাই মই আনন্দিত হৈছো আমাৰ কোকৰাঝাৰ জিলাত মেলেৰিয়া ওলাইছিল কেদিমান আগত কিন্তু প্ৰায় 1 সপ্তাহ 2 সপ্তাহৰ ভিতৰতে এই মেলেৰিয়াখিনি আমি যিমান পাৰো মানে কন্ট্ৰোল কৰাৰ ফালে লৈ আহিবলৈ সক্ষম হৈছো কাৰণ আজি আমাৰ যি কাম কৰাৰ সিস্টেম ইটো বহুত উন্নত হৈ আছে আজি সেলকো ফাউণ্ডেশ্যনে আমাৰ যিমান হেলথ ইনষ্টিটিউচন আছে এইখিনি আজি তেখেতসকলে সোলাৰাইজ কৰিছে হান্স ফাউণ্ডেশ্যনে হাজাৰ হাজাৰ মানুহক মোবাইল ইউনিট মেডিকেল ইউনিট লৈ যায় চিকিৎসা কৰি আছে আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ লগতে আমাৰ অঞ্চলতো আজি ডায়ালাইসিস ইউনিট আহিছে বিভিন্ন অপাৰেশ্যন কৰিব পৰা সুবিধাবিলাক আমাৰ অঞ্চলতো আহি আছে তো এইকাৰণে শ্ৰদ্ধা ৰাইজ মই দীঘলীয়া কথা ক'ব বিচৰা নাই যোৱা 4টা বছৰত আপোনালোকে সহায় সহযোগ কৰিলে আমি হিতুকে বিচাৰো আহি থকা প্ৰজন্মই কোনো যাহাতে আৰু বন্দুক ল'ব লগা নহয় আহি থকা সময়ত কোনৰ মা ভনী যাহাতে আকৌ কান্দিব লগা নহয় আহি থকা সময়ত আমাৰ যাহাতে দৰিদ্ৰ মানুহৰ সংখ্যা কমি যায় আৰু সকলো যুৱ যুৱতীয়ে সংস্থাপন পায় আৰু আগবাঢ়ি যাব পাৰে এই কথাটো লক্ষ্য ৰাখি অনাগত দিনত আমাৰ ৰাজনৈতিক দিক নিৰ্ধাৰণ কৰিব লাগিব গতিকে মই সকলোকে ধন্যবাদ জনাইছো আজি আপোনালোকে আহিছে আমাৰ যি কাম কৰাৰ কাৰ্যপ্ৰণালী ইটো ইতিমধ্যে আমি সিদ্ধান্ত কৰিছো 2024 ডিসেম্বৰত সকলো জনগোষ্ঠীৰ কাৰণে এটা আমি দিক নিৰ্ধাৰণ কৰি দিবলৈ গৈ আছো 2025 চন পৰাৰ লগে লগে যিমানখিনি প্ৰতিভাবান ব্যক্তি তেখেতসকলক আমি সন্মান জনোৱাৰ কাৰ্যসূচী লৈছো জানুৱাৰী মাহত আৰু অহা মাৰ্চ মাহৰ ভিতৰত 2025ত আহি থকা 5 বছৰত কি কাম কৰিব আমাৰ দলবৰ আমাৰ দলে বা আমাৰ চৰকাৰে এই কথাখিনিও আমি সকলো ৰাইজৰ ওপৰত দাঙি ধৰিব বিচাৰিছো যোৱা 17 বছৰৰ BPFৰ সময়ত কোনো মিশন ভিজন নাছিল কোনো প্লেনিং নাছিল এই কাৰণে তেখেতসকলৰ কাম কৰাৰ কোনো চিন চাপ নাছিলে আজি আপোনালোকে দেখিবলৈ পাইছে এই 4টা বছৰত আমি 2.5 লাখতকৈ অধিক গৰীব মানুহৰ PMOৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমি JJM পাবলৈ সক্ষম হৈছো জল জীৱন মিছন অৰুণোদয় সবে পাইছে ৰেশন কাৰ্ড পাইছে যিসকলে অৰুণোদয় পোৱা নাই আৰু পাব বিভিন্ন আঁচনি আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে গতিকে মই অনাগত দিনত একেলগে যাহাতে আমি আগবাঢ়ি যাব পাৰো ইয়াৰ কাৰণে সকলোকে অনুৰোধ কৰিছো এই গোটেই কাম কৰাত আমাৰ আজি বড়োলেণ্ড চৰকাৰখনত MCLA সকলৰ লগতে আজি আমাৰ ভাল এটা কেপেবিলিটি থকা ইফিচিয়েন্সি থকা আমাৰ ভাল এটা অফিচাৰ ষ্টাফ আছে আমাৰ এই অফিচাৰ ষ্টাফ বিষয়াসকলেও আমাক দিনে ৰাতি সহায় কৰি আছে তেখেতসকলে ডায়েৰী থাকি নহয় ডায়েৰীৰ বাহিৰতো গৈ পেলাই সময়ৰ ঊৰ্ধতো গৈ পেলাই বহুতখিনি কাম কৰিছে গতিকে মই আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া আৰু যিমান বিষয়া আছে তেখেতসকলক ধন্যবাদ জনাইছো दा सिबिनां रायजोफोर बयबो असमिया बुजिखायो थेवबो आं फंनैसोल' बाथ्रा बुंनो नागिरदों जे जोंनि गोरोबथाया जानानै थांबाय बे गोरोबथायाव जेसेबां बाकी दङ गामि सोनाय समस्तिया द'जि खालामनाय NDBनि केस उइथड्र खालामनाय रिहेबिलिटेसन खालामनाय जेसेबां दङ गासैखौबो जोङो मोनफा मोनफा मावलांगासिनो दङ दा नंखायनो गोनो गोथो जेबो गैया बड'फाया जि खामानिखौ होलांदों बे खामानिखौ जों मोनसेबो मावाखै जोंनि हारिखौ गेरेमसा हारि महरै गायसननो थाखाय मुलुगाव जौगासार हारि महरै गायसननो थाखाय राव थुनलाइ सोलोंथाइ रांखान्थि समाजखान्थि फारफ्रोमबो बिथिङाव जों गोसो होनानै खामानि मावबाय थादों दा नंखायनो थांनाय समाव रायजो राजानि अननाया जेरैमोन आरो दायो रायजो राजानि अननायखौ नांगोन आरो इयुनावबो खामानि मावनो थाखाय
जाहाथे बड'लेण्ड ओनसोलनि गासैबो बिथिंखौ जौगाहोनो हायो बेवहाय नोंथांमोननि मददखौ नांगोन दानि सरकाराव थानाय सासेबो दैदेनगिरिफ्रा हारिनि एगेन्स्ट खामानि मावग्रा नङा साफ्रोमबो सोमावसारना फैनाय साफ्रोमबो जांख्रिखांनायजोंनो फैनाय साफ्रोमबो हारिनि खामानि मावनानैनो फैनाय दा नंखायनो फैबाय थानाय समाव जों साफ्रोमबो मोनसे गोख्रों थांखि लानानै आवगायलांनांगोन आङो भेरगाव ओनसोलनि रायजो राजाफोरखौ साबायखर बावदों दिनैनि हाबाफारिखौ जाफुंसार होनायनि थाखाय মই সকলোলৈ ধন্যবাদ জনাইছো আৰু অনাগত দিনত আমি যাতে একেলগে আগবাঢ়ি যাব পাৰো আৰু এই চৰকাৰখনৰ আৰু এটা বছৰ আছে আৰু যিখিনি আমি মিছন আৰু ভিজন লৈছো এইখিনি যাতে সফলভাৱে কাম কৰিব পাৰো ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আপোনালোকৰ সকলোৰে মংগলৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ